হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক কাটাৰ ৱৰ্ল্ড কাপত অংশগ্ৰহণ কৰা 10টা আটাইতকৈ দামী টিমৰ বিষয়ে ক'ম, যাৰ ভেলু শুনিলে আপোনালোকেও আচৰিত হৈ যাব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 10ত আছে বেলজিয়াম, যাৰ টোটেল মাৰ্কেট ভেলু হৈছে 4.6 বিলিয়ন। আৰু বেলজিয়াম টিমৰ আটাইতকৈ দামী প্লেয়াৰটোৰ নাম হৈছে কেভিন ডি ব্ৰুইন, যাৰ টোটেল ভেলু হৈছে 80 মিলিয়ন ইউৰো। তেন্তে এইবাৰ কাটাৰ ৱৰ্ল্ড কাপত বেলজিয়াম টিমটোক কোনে কোনে ছাপোৰ্ট কৰিছে কমেণ্ট কৰি জনাব। 9 নম্বৰত আছে ইটালী, কিন্তু 4বাৰকৈ চেম্পিয়ন ইটালীয়ে এইবাৰ ৱৰ্ল্ড কাপৰ কাৰণে কোৱালিফাই কৰিব নোৱাৰিলে। হ'লেও ইটালীৰ মাৰ্কেট ভেলু অধিক। এই টিমটোৰ টোটেল মাৰ্কেট ভেলু হৈছে 4.8 বিলিয়ন। আৰু এই টিমটোৰ আটাইতকৈ দামী প্লেয়াৰটোৰ নাম হৈছে নিকোলো বেৰেলা। নম্বৰ 8ত আছে নেদাৰলেণ্ড। এই টিমটোৰ টোটেল মাৰ্কেট ভেলু হৈছে 4.9 বিলিয়ন। আৰু নেদাৰলেণ্ডৰ আটাইতকৈ দামী প্লেয়াৰটোৰ নাম হৈছে ভিৰ্জিল ভেন ডি জেক। তেন্তে নেদাৰলেণ্ড টিমটোক এইবাৰ কোনে কোনে ছাপোৰ্ট কৰিছে কমেণ্ট কৰি জনাব। নম্বৰ 7ত আছে সকলোৰে ফেভাৰিট আৰ্জেণ্টিনা, য'ত আছে লিঅনেল মেছি। আৰ্জেণ্টিনাৰ টোটেল মাৰ্কেট ভেলু হৈছে 5.3 বিলিয়ন। আৰু আৰ্জেণ্টিনাৰ আটাইতকৈ দামী প্লেয়াৰটোৰ নাম হৈছে লিঅনেল মেছি। তেন্তে এইবাৰ আৰ্জেণ্টিনা কোনে কোনে ছাপোৰ্ট কৰিছে কমেণ্ট কৰি জনাব। নম্বৰ 6ত আছে স্পেইন, যাৰ টোটেল মাৰ্কেট ভেলু হৈছে 7.3 বিলিয়ন। নম্বৰ 5ত আছে জাৰ্মানী, যাৰ টোটেল মাৰ্কেট ভেলু হৈছে 7.4 বিলিয়ন। নম্বৰ 4ত আছে ৰনাল্ডোৰ পৰ্তুগাল, যাৰ টোটেল মাৰ্কেট ভেলু হৈছে 7.8 বিলিয়ন। নম্বৰ 3ত আছে ফ্ৰান্স, যাৰ টোটেল মাৰ্কেট ভেলু হৈছে 8.3 বিলিয়ন। নম্বৰ 2ত আছে ব্ৰাজিল, যাৰ টোটেল মাৰ্কেট ভেলু হৈছে 9.5 বিলিয়ন। আৰু অৱশেষত নম্বৰ 1ত আছে ইংলেণ্ড, যাৰ টোটেল মাৰ্কেট ভেলু হৈছে 10.1 বিলিয়ন। আৰু বন্ধুসকল, এইবোৰ ভেলু আমাৰ ইণ্ডিয়াৰ ৰুপিছৰ হিচাপ কৰিলে বহুত টকা হ'ব। আৰু আপোনালোকৰ ফেভাৰিট প্লেয়াৰ কোন, ফেভাৰিট টিম কোন কমেণ্ট কৰি জনাব। তেন্তে আজিলৈ ইমানেই। জয় আই অসম।